হেল্ল' বন্ধুসকল, আকৌ মই আহি গ'লোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ। গতিকে আহক মোৰ পাকঘৰলৈ যাওঁ। আৰু এই ভিডিঅ'টো হৈছে আমাৰ মাছৰ এটা ৰেচিপি। এইটো ফিছ ৰোল বুলি কয়। আৰু এই ৰেচিপিটো বনাবৰ বাবে মই প্ৰথমতে কেৰাহী এখনত অলপ পানী লৈছোঁ। তাত 3 টুকুৰা মাছ সিজিবলৈ দিছোঁ 7 পৰা 10 মিনিট সময়। আৰু মাছ কেইটুকুৰা দি এনেদৰে লৰাই দিছোঁ, জুই মধ্যমীয়া কৰি দিছোঁ। আৰু তাত মই নিমখ অকণমান দিম আৰু অকণমান হালধি দিম। তাৰ পাছত মই 7 পৰা 10 মিনিট সময় এইখিনি উতলিবলৈ দিম। এয়া মাছ সিজি গৈছে আৰু মাছখিনি মই এতিয়া বাতি এটাত উলিয়াই লৈছোঁ। আৰু মই এতিয়া মাছৰ কাঁইটখিনি ধুনীয়াকৈ ভালদৰে গুচাই ল'ম। আৰু মই এয়া কাঁইটখিনি গুচাই ল'লোঁ। কাঁহী এখনত সিজোৱা আলু লৈছোঁ, পিঁয়াজ কুটি লৈছোঁ, জলকীয়া কুটি লৈছোঁ, কেঁচা ধনিয়া পাত কুটি লৈছোঁ। আৰু ইয়াতে মই মাছখিনি দি লৈছোঁ আৰু নিমখ দিছোঁ, হালধি দিছোঁ, আদা নহৰুৰ পেষ্ট দিছোঁ আধা চামুচমান। আৰু মই ইয়াতে দিলোঁ ৰঙা জলকীয়াৰ গুড়ি। তাৰ পাছত দিম মই গৰম মছলা। মোৰ হাতত আছিলে ছানৰাইজ মছলা, গতিকে ছানৰাইজে মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰিব। আৰু বেচন দিছোঁ মই ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচ। আৰু ইয়াৰ পাছত মই দিম চাউলৰ গুড়ি প্ৰায় 2 চামুচ। আৰু গোটেইখিনি এতিয়া মই ভালদৰে হাতেৰে মোহাৰি এটা ডো বনাই ল'ম। এনেকুৱা এটা ডো মই বনাই লৈছোঁ। ডোটো এতিয়া বঢ়িয়াকৈ এটা শ্বেপ দি লৈছোঁ। আৰু এতিয়া মই ইয়াত কটাৰীৰে কাটি টুকুৰা কৰি ল'ম। ইয়াত মই পানী ব্যৱহাৰ একেবাৰে কৰা নাই। আপোনালোকেও পাৰিলে পানী ব্যৱহাৰ নকৰিব। এনেদৰে কটাৰীৰে কাটি মই এতিয়া এটা ধুনীয়া শ্বেপ দি ল'ম। এয়া চাওক হৈ গ'ল। আৰু মই কেৰাহী এখনত ভালদৰে তেল গৰম কৰি লৈ টুকুৰাকেইটা এটা দুটাকৈ তেলত ভাজি ল'ম। ভাজিবৰ সময়ত জুইটো কমাই ল'ব, নহ'লে ওপৰটো ৰংচোৱা হৈ থাকিব আৰু ভিতৰটো ভজা নাযাব। গতিকে জুইটো কমাই লৈ ৰংচোৱা হোৱালৈকে আমি ভাজি থাকিম। এয়া মোৰ হৈ গ'ল এক টুকুৰা। আৰু এনেদৰে মই বাকী কেইটা টুকুৰাও মই কম জুইত ৰংচোৱা হোৱালৈকে ভাজি ল'ম। এই চাওক কি ধুনীয়া দেখা হৈছে আৰু খাবলৈও ধুনীয়া হ'ব। এতিয়া মই ধুনীয়াকৈ প্লেটিং কৰিম। আৰু এয়া মোৰ হৈ গ'ল ফিছ ৰোল। আপোনালোকেও এনেদৰে ঘৰত কেতিয়াবা বন্ধ বাৰত খাব পাৰিব। ইয়াক বনাবলৈ ময়দাৰ লেপন বা কোটিং নাইবা বিস্কুটৰ গুড়িৰ প্ৰয়োজন একেবাৰেই নহয়।